गाइस আমি সকলো এটা গাড়ী যাম মানে এই বলাৰ পিকআপত মানে উঠিছো পাছফালে উঠিম আৰু এই পাহাৰৰ ওপৰত যাম গাইস তো পাহার যোৱাৰ আগতে এটা বিয়া ঘৰত গৈ আহোঁ আৰু বিয়া ঘৰত মানে গাড়ী এটা ডেকোৰেশ্যন কৰি দিব লাগে মানে দৰাৰ গাড়ী তো ফটাফট যাওঁ দেৰি হৈ আছে এনেও তো আহি আৰু পাহাৰত যাম তো আপোনালোকে চাই থাকক আৰু এনজয় কৰক তো গাইস ফাইনালি আহি পাই গ'লো আৰু এতিয়া আৰু ফটাফট ডেকোৰেশ্যন কৰিম আপোনালোকে চাই থাকক বেছি দেৰি নকৰাকৈ আৰু আমি আৰম্ভ কৰোঁ ভিডিঅ'টো তো গাইস ফাইনালি হৈ গ'ল আধা ঘণ্টামান লাগিছে আৰু চিম্পলত ডেকোৰেশ্যন কৰিছে ইমান এটা ডিজাইন দিয়া নাই আৰু মানে দেৰি হৈ আছে আৰু মোক মানে সেইকাৰণে ভালকৈ ভিডিঅ' কৰিব ক'ব পৰা নাই চাওক আপোনালোকে চিম্পলত ডিজাইন কৰি দিছোঁ আপোনালোকে চাব পাৰিছে মই আগফালৰ পৰা দেখুৱাই আছিলোঁ গাইছ তো গাইছ হৈছে এইফালে পুৰা চিম্পলত ডিজাইন হৈ আছে আৰু আগফালে এটা ফুলৰ টাব বহাই দিছোঁ তো গাইছ গাড়ীখন ডেকোৰেশ্যন কৰি আহি গ'লোঁ ৰিয়াংগড়ৰ পৰা এতিয়া আমাৰ বলেৰখন লৈ গৈ আছোঁ মানে নদীত গৈছোঁ চবে মানে আমাৰ ফেমিলি গৈ আছে বেলেগ গাড়ীত গৈ আছে তো আমি গৈ আছোঁ মোৰ গাড়ী নাই সেইকাৰণে মই এইটোকে লৈ লৈছোঁ অলপ এনজয় কৰিম আপোনালোকে চাব তো গাইছ ফাইনেলি আহি পাই গ'লোঁ নদীত আৰু মোৰ এইটো বলেৰ পিকআপ চাৰ্ভিছে আৰু সিহঁতে আহিছে এল্টৰ লগত আহিছে মানে ফেমিলি আৰু মই গাড়ী লৈ আহিছোঁ মানে বলেৰ পিকআপ মানে জেগা নাছিলে চ' আহিলোঁ ইয়াত আৰু চবে ফেমিলিবিলাক চাব পাৰে এইফালে গোটেই ফুৰি আছে তো মই পুৰা এক্সাইটেড আৰু গোটেই মানে পাহাৰখন চাওক অৱস্থা নাই আৰু খৰাঙত পানী নাই যায় সেইকাৰণে তো গাইছ এইফালে সকলোৱে চাওক ভিডিঅ' কৰি আছে ভিডিঅ' নহয় চৰি মইহে ভিডিঅ' কৰি আছোঁ Hi guys. গাইজ ইয়াক চিনি পাইছে নাই আপোনালোকে কমেণ্ট কৰি জনাব আকৌ ভিডিঅ'ত বনাই আছিলোঁ বহুত দিন নাছিলে ঘৰত চ' আকৌ পুনৰ হিজ বেক এতিয়া আকৌ নতুনকৈ ভিডিঅ' বনাম আৰু পুৰা এনজয় কৰিম আপোনালোকে চাব পাৰিব আহি থাকিব আপোনালোকে চাই থাকিব আৰু এইফালে এজন আছে পুৰা আমি হলিউডত চান্স পাই গৈছিলোঁ কিন্তু তেওঁ মানে কৰিব মন নগ'ল মই চিগনেচাৰটো দিয়া নাই আৰু আহি গ'লোঁ ফটো মারাত খুব ব্যস্ত তো এইফালে চক পুরা কেনেকুৱা পোজ দিছে চক কেনেকুৱা লাগিছে ইয়াত সেইটো তুমি অলপ কৈ দিয়া কেনেকুৱা লাগিছে তোমাৰ ঠাণ্ডা লাগি আছে সেইকাৰণে গান ঠাণ্ডা লাগি আছে কিবা ক'বা নেকি পাহাড় গেছে সাইদুল এটা ইয়া ফুল মারুন লাগবে আশাম আসলে জাপানিজ ভাষা কইছে দে এই গাইস আপনারা বেয়া না পাবো राजामौली निया गलती से मेरा मुंह से निकल गया इधर है वो भी नहीं है किधर गया वो इधर की पता नहीं किधर चला गया तो लाइक करो फॉलो करो গাইজ আমি সকলো এটা গাড়ী যাম মানে এই বলাৰ পিকআপত মানে উঠিছো পাছফালে উঠিম আৰু এই পাহাৰৰ ওপৰত যাম গাইজ এইফালে চাব পাৰিছে গোটেই পাহাৰৰ ওপৰত যাম আমি এতিয়া আৰু চবে মিলি এটা গাড়ীত মানে এল্টো লৈ নাযাওঁ তো বলেৰখন গাইজ চাবলৈ পাৰিছে গোটেই পোৱালিবিলাক গাড়ীত উঠি গাড়ী আগতে বুকিং কৰি ৰাখিছে পোৱালি নহয় ডাঙৰ হৈছে ধেমালি কৰি আছে আপোনালোকে চিৰিয়াছলি নল'ব আমি পোৱালি নহয় পোৱালি আছে এইফালে আছে ইয়া তো গাইজ আমি এতিয়া গৈ আছোঁ ডুবাই মানে শ্বৰ্টকাট গৈ আছোঁ এইফালে একা পদ্ধতি মানে শ্বৰ্টকাট গৈছোঁ ডুবাই আৰু গাড়ী পাছ কৰি চব বাম্বু ধৰি লৈছোঁ ভালকৈ আৰু ইও আছে বেয়া ভয় খাইছে আমি কমেণ্ট কৰক আই গাইজ উম্পোৱা ডাই আমি এতিয়া এইফালে গৈ আছোঁ শ্বৰ্টকাট গৈ আছোঁ ডুবাইৰ পৰা যাম বেংকক তো গাইজ চাবলৈ পাৰিছে এইটো আমাৰ হয়তো আমি যখন মাথাত বাঢ়ি গ'লে ডাইচ হৈ যাব ফ্লাইট নম্বৰ কিমান এইটো Emirates 4671 to flight hoy ami goi asu upore puri tar mane apnalok saw parise etu gute nodi hoy so now we are going to Palakadero
We are going to Dubai, Dash, Umpuat, গৈ আছো আমি এফালে। মই বহুত টেনচনত আছো পাহাৰৰ এমএলএ থিয় হৈ আছো মই নমস্কাৰ ফুট কৰিব আৰু জোতা মাৰিব গাইস ৰাস্তাটো মানে ইমানে আপ হয় মই গম পোৱা নাই পাহাৰত গৈ আছো না শুনে আকাশত উঠি আছো গাইস তো ক'ত গৈ আছো আমি নাজানো পাহাৰত উঠি আছো না আকাশত উঠি আছো তুমি কিবা কৈ দিয়া যদি মই মানে কনফিউজত আছো মানে মই ভাল পালো হেতেন মানে মই কনফিউজ পৰ্বতত গৈ আছো এমএলএ থিয় হৈ আছো তো সবে সাপোর্ট কৰিব জোতা মাৰিব বাই বাই গাইস পোৱালীসকলে পুৰা উৎপাত সৰি মানে ফটো মাৰি আছে হেলমেট ধুলিয়াই ন একেবাৰে পোৱালি বনাই বস্তু চাব দিছ কেনে চাক বদমাছৰ হাঁটি কিনা চক খাই গোটেইকেইটা বদমাছৰ হাঁটি হৈ চাওক পোৱালীকেইটা ঐ পোৱালি ঐ পোৱালি চেণ্ডেল থাকি যাব পকা চিটা গাড়ীটা আকৌ উঠি ল'লো এতিয়া বৰষুণৰ সময় হৈ আছে মানে বৰষুণ এটোপাল দুটোপাল পৰি আছে সেইকাৰণে ঘৰ গৈ আছো আৰু চবে মিলি আৰু এতিয়া আৰু ভিডিঅ' নকৰোঁ গাইছ ভয় লাগিছে ক'ত গৈ আছে